গোটেই দেশ লোকসভা নিৰ্বাচনত ব্যস্ত হৈ পৰাৰ বিপৰীতে খেলা ধূলাত ব্যস্ত একাংশ শিশু ছাত্ৰ-ছাত্ৰী ৰাজনীতি কি বুজি নোপোৱা বয়সত আপোন পাহৰা হৈ খেল ধেমালিত মতলীয়া এই জাক শিশু তত নাইকিয়া হৈছে প্ৰতিটো ৰাজনৈতিক দলৰ নেতা কৰ্মীৰ ভাষণ আক্ৰমণ প্ৰত্যাক্ৰমত দেশবাসী ব্যস্ত হৈ থকাৰ মাজতে মানকাছৰৰ খাদুল্লাবাৰী এমি মাদ্ৰাসাত কালাপানী বাঘাপাৰা পানকাটা আৰু বেঙেৰভিটাই এই চাৰিখন ক্লাষ্টাৰ লগ লাগি ছাত্ৰ-ছাত্ৰীৰ মাজত অনুষ্ঠিত কৰিছে এদিনীয়া খেল ধেমালিৰ চিআৰচিচি আবুল কালাম সিকদাৰে জানিবলৈ দিয়া মতে সৰ্বশিক্ষা অভিযান মিছনৰ নিৰ্দেশ মৰ্মে ছাত্ৰ-ছাত্ৰীৰ মাজত এই খেল ধেমালিৰ অনুষ্ঠিত কৰা হৈছে 64খন চৰকাৰী বিদ্যালয়ৰ প্ৰায় 2000ৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে আজি এই খেলত অংশগ্ৰহণ কৰে ফেষ্টিভেল আৰম্ভ কৰা হৈছে সৰ্বশিক্ষা অভিযান মিছনৰ নিৰ্দেশ মৰ্মে পূৰ্বাঞ্চলৰ 4টা ক্লাষ্টাৰৰ লগ লাগি সাদুল্লাবাৰী এমি মাদ্ৰাসাত এটা এদিনীয়া কমিউনিটি মেলখন আৰম্ভ কৰা হৈছে য'ত বিভিন্ন ধৰণৰ খেল ধেমালিৰ লগতে সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা হ'ব কালাপানীৰ পৰা সানৱাৰ আলীৰ ৰিপৰ্ট নিউজ এক্সপ্ৰেছ অসম।